নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজিও একেদৰে বেলাক লৈ ৰাতিপুৱা ওলাই আহিছোঁ কিছু ফুৰিবলৈ, কিছু এক্সাৰচাইজ কৰিবলৈ আৰু বেলাক সামান্যতম ইয়াক ট্ৰেইনিং দিবলৈ, যাতে সামাজিক ব্যৱহাৰ তাৰ যাতে ঠিক হয়, ছ'চিয়েল বিহেভিয়াৰ যাতে ঠিক হয়, বাহিৰত যাতে বাহিৰৰ পৃথিৱীখনৰ সৈতে যাতে সহজ হ'ব পাৰে, বাহিৰৰ কোনো এটা বস্তু দেখিলে যাতে আচহুৱা নালাগে, তাৰ বাবে এয়া আমি ট্ৰেইনিং দিছোঁ। আৰু যিসকলৰ ঘৰত এনেকুৱা পোহনীয়া কুকুৰ আছে, তেওঁলোকেও সামান্যতম ট্ৰেইনিং দিব পাৰে। আৰু এয়া কোনো প্ৰফেশ্যনেল বা মই কোনো প্ৰফেশ্যনেল ডগ ট্ৰেইনাৰ নহয়, কিন্তু যিখিনি ন্যূনতম বা যিখিনি সাধাৰণ যিখিনি জানিব লাগে বা ট্ৰেইন কৰাব লাগে কুকুৰক, সেইখিনি ইয়াতে ট্ৰেইন কৰিবলৈ আমি চেষ্টা কৰিছোঁ, যাতে সামাজিক বিহেভিয়াৰ ইয়াৰ যাতে ঠিক হয়, সামাজিক ব্যৱহাৰ যাতে ঠিক হয়। এতিয়া কুকুৰৰ বিভিন্ন ধৰণ আছে। এতিয়া বহুতৰে পোহনীয়া, কোনোবাই লোকেল কুকুৰ যি আমাৰ কুকুৰ আছে সেই কুকুৰো পোহনীয়া কৰি ৰাখে বা সেই কুকুৰকো ট্ৰেইন কৰায়। কিছুমানে বাহিৰৰ ব্ৰীড আনে। এইটো এতিয়া যেনেকৈ লেব্ৰাডৰ গাৰ্ড ডগৰ ভিতৰতে পৰে, কিন্তু ই ইমান হিংস্ৰ নহয়, ইমান এগ্ৰেছিভ নহয়। আপুনি আপোনাৰ ঘৰত যদি সৰু বাচ্চা আছে তেনেহ'লে আপুনি লেব্ৰাডৰ আপুনি ৰাখিব পাৰে। ইমান এগ্ৰেছিভ নহয়, ই পটকৈ ফ্ৰেণ্ডলি হৈ যায়, ই বন্ধুত্ব ই পটকৈ কৰি লয়। কিন্তু এনেকুৱাও নহয় যে একেবাৰে আপোনাৰ ঘৰৰ সা সুবিধাখিনিও বা যিখিনি ৰক্ষণাবেক্ষণ দিব লাগে ই দিব নোৱাৰিব। ই সকলো প্ৰকাৰৰ ৰক্ষণাবেক্ষণ দিবলৈ ই উপযুক্ত, কিন্তু ই বাকী যিবোৰ K9 কওক বা জাৰ্মান শ্বেফাৰ্ড কওক তাতকৈ ই এগ্ৰেছিভ, ইয়াৰ এগ্ৰেশ্যনটো কম, কিন্তু ইও এটা ভাল গাৰ্ড ডগে। কিন্তু তাতকৈও এই লেব্ৰাডৰক বহু ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। ইয়াৰ যিটো ঘ্ৰাণ শক্তি, যিটো ই শুঙিব পাৰে, তাৰ যথেষ্ট ষ্ট্ৰং। আৰু সেয়েহে বিভিন্ন ধৰণৰ আৰ্মি হওক বা আৰক্ষী হওক, চাৰ্চ অপাৰেশ্যনত এই লেব্ৰাডৰ ব্যৱহাৰ কৰা হয়। আৰু সেয়া লাগে ধৰক অবৈধ যিবোৰ গাঞ্জা বা এনেধৰণৰ সামগ্ৰী থাকে সেইবোৰ বিচাৰিবলৈ, সেইবোৰ চাৰ্চ কৰিবলৈ ইহঁতক ট্ৰেইন কৰোৱা হয়। এক্সপ্ল'চিভ বোমা বাৰুদ, অস্ত্ৰ শস্ত্ৰ আদি ইহঁতে চাৰ্চ কৰিব পৰাকৈ ইহঁতক ট্ৰেইন কৰোৱা হয়। এটা দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগে, কিন্তু দুইটা একেলগে নহয়। হয়তো ই এক্সপ্ল'চিভ ই চাৰ্চ কৰিব, বিচাৰি উলিয়াব, নহ'লে এই যিবোৰ ভাং ড্ৰাগছ আদি ই বিচাৰি উলিয়াব। এই যিকোনো দুটাৰ এটাহে ইহঁতক ট্ৰেইন কৰাব পৰা যায়। গতিকে যেতিয়াই আপুনি বাহিৰত ট্ৰেইন কৰিব, তেতিয়াই আপুনি ইয়াৰ মনোযোগটো আকৰ্ষণৰ বাবে ইয়াৰ মনোযোগটো আকৰ্ষণৰ বাবে আপুনি কিছুমান ট্ৰিট ব্যৱহাৰ কৰিব পাৰে, খোৱা বস্তু ব্যৱহাৰ কৰিব পাৰে, যিটো আমি ইয়াৰ পূৰ্বে ব্যৱহাৰ কৰিছিলোঁ। এতিয়া মোৰ হাতত এটা দেখা পাইছে আৰু ট্ৰিটটো দেখি এতিয়া ৰ'ব পৰা নাই, ইয়াক এতিয়া বস্তু লাগে। এতিয়া মই যি মন তাকে কৰাব পাৰিম। আপুনি যেতিয়া আপোনাৰ কুকুৰক ট্ৰেইন কৰিব, সামাজিক ন্যূনতম যিখিনি ট্ৰেইনিং সেইখিনি যেতিয়া দিব, তেতিয়া এনেধৰণৰ খোৱা বস্তু আপোনালোকে লগত ৰাখি ল'ব আৰু তেতিয়া ইয়াৰ মনোযোগ আকৰ্ষণ কৰিব পৰা যাব। অ'কে, ষ্টে। কিছু ট্ৰেইনিং কৰোৱা আছে আৰু সেই কিছুমান অসুবিধা নাই হোৱা। মই এটা বস্তু দেখুৱাই দিছোঁ আপোনালোকক। অ'কে বেলা, ষ্টে। আজি বহিছে দেই বাহিৰত। ষ্টে। এতিয়া এই যিডাল ৰছীডাল আছে, ৰছীডাল সাধাৰণতে বহুতে কৰে কি ডিঙিত বান্ধে। এইয়া ডিঙিটো এডাল আছে, ডিঙিত বান্ধে। কিন্তু ডিঙিত যেতিয়া আপুনি ট্ৰেইনিং কৰাব, ডিঙিত ধৰি টানিলে ইয়াৰ ডিঙিটোত কষ্ট পাব পাৰে। সেইকাৰণে আপুনি হাৰ্নেছ এডাল ল'ব পাৰে। এই হাৰ্নেছডালৰ জৰিয়তে আপুনি ইয়াক টানি ধৰিলেও বা কেতিয়াবা ক'ৰবাত গুচি যাবলৈ চেষ্টা কৰিব, তেতিয়া আপুনি টানিলেও দুখ নাপায়। আৰু
এই ৰছীডাল যাতে আপুনি এই ৰছীডাল ধৰাৰো কৌশল আছে কাৰণ যেতিয়াই আপুনি বাহিৰত যাব তেতিয়াই এইডাল খুব চুটিকৈ ধৰি ল'ব তেতিয়াই আপোনাৰ ওচৰত থাকিব আৰু চেষ্টা কৰিব যাতে আপোনাৰ এই পজিশ্যনটোত ই যাতে সদায় অহা যোৱা কৰে আৰু যদি কিবা কাৰণত যদি সদায় আপুনি দেখিছে যে আগুৱাই যায় আপোনাৰ ৰছীডাল আপুনি পিছফালে এনেকৈ হিল পিছফালে এই টাইপত এনেকৈ ধৰি ল'ব পাৰিব এতিয়া দেখিছে যে মোতকৈ আগত ই যাব নোৱাৰে সেয়েহে এই টেকনিকটো ব্যৱহাৰ কৰা হৈছে আৰু কিছুমান বিশেষ বস্তু এতিয়া ধৰক আপুনি এটা জেগাত যদি কিবা কোনো এটা বস্তু যদি লুকুৱাই থৈ দিয়ে আৰু ইয়াক যদি বিচাৰিবলৈ দিয়ে তেতিয়াহ'লে সেইটোও আপুনি ট্ৰেইন কৰাব লাগিব সেইটোৰ কাৰণেও কিছুদিন ট্ৰেইনিং কৰাৰ পাছতহে যিকোনো এটা ভাল লগা বস্তু অলপ সময় খেলাৰ পাছত অলপমান ওচৰতে তাক ৰাখি থৈ দিলে ওচৰত ৰাখি থোৱাৰ পিছত তাক বিচাৰিবলৈ দিলে বিচাৰি অনাৰ পিছত কিছুদিন তেনেকৈ প্ৰেক্টিছ কৰোৱাৰ পাছত দূৰত দিলে তেনেধৰণৰ বিভিন্ন ট্ৰেইনিং আছে আৰু এই ট্ৰেইনিঙৰ মাজেৰে এটা আপোনাৰ কুকুৰক মিনিমাম যিখিনি ইয়াৰ প্ৰশিক্ষণ সেই প্ৰশিক্ষণখিনি দিব পাৰে